কিমাননো আৰু প্ৰখৰ ৰ'দ দি মানুহবোৰক কষ্ট দিব, সেইকাৰণে ভগৱানে হয়তো ভাবিলে বৰষুণ দিয়াই ভাল আৰু তাৰ বাবে পূৰা যজা চলাইছে। বাহিৰত চাওকচোন পূৰা বতাহ দিছে আৰু বৰ্তমান সময় হৈছে দুপৰীয়া ভাত সাজ বনোৱাৰ আৰু এইপিনে মই ভাজিখন বহাই দিছোঁ আৰু লগতে ভাবিছোঁ আজি এবিধ চাটনি বনাম আৰু চাটনিবিধ আপোনালোকে জানেই, কিন্তু মই কেনেকৈ বনাওঁ তাকে দেখুৱাবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এয়া মোৰ সৰুকৈ বাগানখনত আহি গ'লোঁ। এয়া হৈছে দুধ কচু, আমি দুধ কচু বুলিয়ে কওঁ, কিন্তু আপোনালোকে কি বুলি কয় বাৰু কমেণ্ট এটা কৰি জনাবচোন। আৰু আজি ভাবিছোঁ দুধ কচুৰে চাটনি বনাম আৰু চাটনিখনত দিবৰ কাৰণে পদিনাৰ পাত কেইটামানো ছিঙি ল'লোঁ। এই পদিনাৰ গছজোপা ৰোৱাও বহুত দিন হ'ল, কিন্তু ভালদৰে এতিয়ালৈকে হোৱাই নাই। তথাপিও অকণমান ওলাইছে, তাৰে পৰাই ভাবিছোঁ আগখিনি ছিঙি লৈ যাওঁ, তেতিয়া অকণমান জোপোহাও হ'ব, নহয়নে বাৰু। আৰু কেইটামান পাত মই লৈ আহিলোঁ আৰু দুধ কচুৰ লগত পদিনাও দিম। আপোনালোকে দুধ কচুৰ চাটনি কেনেদৰে খায় সেয়াও মোক কমেণ্ট কৰি জনাবচোন। আপোনালোকে যদি কিবা বেলেগ ধৰণে বনায় তেতিয়াহ'লে ময়ো তেনেদৰে বনাই চাম কেতিয়াবা। একেটা বস্তুকে অকণমান বেলেগ বেলেগ ধৰণে বনাই খাই চাই বহুত ভাল লাগে, নহয়নে বাৰু। আৰু মই চাটনিখনৰ বাবে যোগাৰবোৰ কৰি ল'লোঁ। আজি চাটনিখনত দিবৰ কাৰণে মই কেইটামান মগু ল'লোঁ, পদিনাৰ পাত, জলকীয়া আৰু নগা ধনিয়াৰ পাত। আজি গোটেইবোৰ মিক্স কৰি মই চাটনিখন বনাম আৰু তাৰ বাবে মই মিক্সি গ্ৰাইণ্ডাৰত গোটেইবোৰ বস্তু এটা এটাকৈ দি ল'লোঁ। আৰু এনেদৰে চাটনিখন বনাই খাই বহুত বেছিয়ে ভাল লাগে আৰু মই আগৰ পৰাই এনেধৰণৰ চাটনিবোৰ খাব মই বহুত বেছি ভাল পাওঁ। আচলতে যিকোনো চাটনিয়ে মোৰ কাৰণে বহুতেই প্ৰিয়, মাছ মাংসকো চেৰাই যাব পাৰে, ইমান ভাল পাওঁ আচলতে। আৰু লগতে আদা আৰু নহৰু দি দিলোঁ আৰু ইয়াত টেঙা দিব লাগে, সেইকাৰণে মই তেতেলী টেঙাকে দি দিলোঁ। ইচ্ছা কৰিলে নেমু টেঙাও দিয়া যায় যেনিবা। গোটেইখিনি মিক্সি গ্ৰাইণ্ডাৰ এটাত এয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ আৰু মোৰ চাটনিখন পূৰাপূৰি ৰেডি হৈ গ'ল। এতিয়া ইয়াত মই নিমখ আৰু মিঠাতেল অকণমান দি ভালদৰে সানি ল'ম আৰু এনেদৰেই মই আজি চাটনিখন বনালোঁ। আপোনালোকে এই চাটনিখন কেনেকৈ বনায় মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মই যেনেকৈ বনাইছোঁ এদিন আপোনালোকে তেনেকৈ খাই চাব, ইমান বেছি সোৱাদ ভৰা হয়, আপোনালোকে খালে নিশ্চয়কৈ গম পাব। আজি মোৰ দুপৰীয়া সাজৰ স্পেচিয়েল ডিছ আছিল এয়াই দুধ কচুৰ চাটনি। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক এটা কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। আজিলৈ আহিলোঁ, বাই বাই।